হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ কচুপেটা, ঔটেঙা আৰু ৰৌ মাছৰ জোল। চাওকচোন, এইখন হ'ল কচুপেটা আৰু ঔটেঙা আৰু ৰৌ মাছৰ জোল। আহকচোন চাওঁ আজি এইখন কেনেকৈ বনাওঁ। এয়া লৈছোঁ মই মাছখিনি ভালদৰে ধুই চাফা কৰি ল'লোঁ আৰু লৈ কেনে ইয়াত হালধি আৰু অকণমান নিমখ দিছোঁ। এইখিনি ভালদৰে হালধি লৈছোঁ, দি ভালদৰে মিলাই ল'ম আৰু মাছখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া কেৰাহী পাতি দিছোঁ, মাছখিনি ফ্ৰাই হৈ গ'ল আৰু কচুপেটাখিনি ভালদৰে বইল কৰি সিজাই ল'ব লাগে। সিজাই চাফা কৰি বাকলি চাকলি এৰাই ধুনীয়াকৈ মই চাফা কৰি লৈছোঁ। লৈ গৰম পানীৰে ধুইছোঁ ধুই এতিয়া ইয়াত মই আনফালে ঔটেঙা লৈছোঁ এটা। ঔটেঙাখিনি চকলকৈ কাটি লৈ থেতালি লৈছোঁ আৰু মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াত মছলা এড কৰিম। মাছখিনি উঠাই ল'লোঁ। আৰু এইখিনি তেলতে মই নহৰু পেষ্ট আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব দিম। এইখিনি চিম্পুল হয়, আপোনালোক সকলোৱে জানে। এই মছলাখিনি দিলোঁ, জলকীয়া গুড়ি, হালধি গুড়ি, জিৰা মছলাৰ পাউডাৰ, আনফালে নিমখ। এই চাৰিবিধেই মছলা ইউজ কৰিছোঁ মই, বেলেগ মছলা দিয়া নাই। আৰু এতিয়া ইয়াত এড কৰি দিছোঁ থেতালি থোৱা ঔটেঙাখিনি। এইখিনি ভালদৰে অকণমান মজিব দিম। ঔটেঙাখিনি লৰাই দিছোঁ ভালকৈ মছলা সোমোৱা কৰি। আৰু এতিয়া মই আনটো বলত কচুপেটাখিনি ভালদৰে অকণমান মোহাৰি দিছোঁ। আদা কচুপেটা মই ভাঙি দিছোঁ আৰু যেতিয়া যিখিনি জোল হ'ব, জোলখিনি যাতে অকণমান ডাঠ হয়। ভালদৰে কচুপেটাখিনি দি লৰাই লৈছোঁ। ইয়াত কিন্তু আমি যদি দেশী মাছ ইউজ কৰোঁ বেছি টেষ্টি লাগে। যেনে ধৰক কাৱৈ মাছ, শ'ল মাছ, এইবিলাকেদি আৰু বেছি ভাল লাগে। মোৰ ওচৰত নাছিলে, আজি নাই কাৰণে মই ৰৌ মাছেৰে খালোঁ। বহুত টেষ্টি হৈছিলে। যিবিলাক ডাঙৰ ডাঙৰ হৈ আছে সেইবিলাক মই হেতাখনেৰে কাটি দিছোঁ আৰু ভালদৰে লৰাই লৈ ইয়াত মই অকণমান পানী দিলোঁ। মছলাৰ বাতিটোতে পানীখিনি দিছোঁ যাতে মছলাখিনিও ধোৱা যায়। তেনেকৈ দিছোঁ আৰু অলপমান এইখিনি পানী যোৱালৈকে হ'ব দিম। কচুখিনিতো মোৰ সিজিয়ে আছে অলৰেডি, গতিকে যিখিনি ঔটেঙা আছে, ঔটেঙাখিনি সিজিবৰ কাৰণে 2-3 বাৰমান পানী দি কেনে সিজাব লাগিব ঔটেঙাখিনি। আৰু দুটামান কেঁচা জলকীয়া দিলোঁ। কেঁচা জলকীয়া দিলে ভাল লাগে। জ্বলা বেছি খালে বেছিকৈ দিব পাৰে, মই কমকৈ দিছোঁ। পানী দিলোঁ আকৌ এবাৰ পানী গোটেইখিনি শুকাই গ'ল, অলপ সিজিছে আৰু অকণমান ঔটেঙাখিনি সিজিব লাগিব, গতিকে আকৌ এবাৰ পানী দিলোঁ। খাবলৈ যে কি ভাল লাগে এইখন তৰকাৰী, বহুত ভাল লাগে মোৰ। বতৰত এবাৰ খাব লাগে, কচু খালে পেট খুলচা হয়। মাছখিনি দি দিলোঁ আৰু এতিয়া মই ইয়াত ধনিয়া পাতখিনি দি দিম, কাটি থৈছিলোঁ। গতিকে হৈ গ'ল, খাবলৈ বহুত টেষ্টি হয়। হৈ গৈছে এতিয়া, জোলটো অকণমান ডাঠ হৈছে। নমাই দিম মই আৰু অকণমান নিমখটো চাব লাগিল, গতিকে পাতি এটাত লৈছোঁ। চাওক ইমান ধুনীয়া হৈছে ফাইনেল লুক। আৰু আজি মোৰ থালিখন এইদৰে সজালোঁ। আৰু লগত আৰু ইয়াতে মই পালেং শাকৰ চাটনি লৈছিলোঁ, সেইখিনি বাৰু আপোনালোকক কৰা দেখুওৱা নহ'ল। এইখন আজি মোৰ ভাতৰ সাজ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যিসকলে খোৱা নাই এনেকৈ খাই চাব। এটা নেক্সট ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ বাই বাই।